এতিয়া সময় হৈছে 7:53 মানে যেহেতু মই বহুত দিন ব্লগ বনোৱা নাই সেইবাবে ৰাতি ওলাই আহিছোঁ চাইকেল লৈ ক'ত আগত 2টা আছে পিছত 3টা আছে টোটেল 6টা আছোঁ আমি স্পীড ব্ৰেকাৰ অলপ লাই যা মোৰ চাইকেলখনৰ মেইন প্ৰব্লেমটো হ'ল কি বুলি কয় এতিয়া যেহেতু মোৰ চাইকেলখনত ব্ৰেক নাই সেইটো মেইন প্ৰব্লেম মানে সকলোৱেতো গমেই পাইছে যে যেহেতু মনসা পূজা চলি আছে আজি লাষ্ট ডে যেহেতু মই ইমান দিন টাইম পোৱা নাছিলোঁ পূজাও চাব পৰা নাছিলোঁ ভাবিছোঁ যেহেতু বহুত দিন হ'ল ব্লগো বনোৱা নাই চাইকেল লৈ যাম আমাৰ পৰাই প্ৰায় 8 to 10 কিলোমিটাৰমান হ'ব আগত এটা বাকীকেইটা পিছত আছে চলো যেহেতু মোক দেখা নাই আপোনালোকে মই গম পাইছোঁ তথাপিও ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানে এতিয়া প্ৰায় 4 কিলোমিটাৰমান চাইকেল চলালোঁ আৰু আধা আছে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেম ব্লগছ আজি আমি মনসা পূজা চাব যাই আছোঁ শ্বৰ্টকাট ল'ম স্পীড ব্ৰেকাৰ ঢুকাই হ'ল মোৰ টোটেলি ব্ৰেক নাই 2ডাল ব্ৰেক নাই সেইকাৰণে অলপ ৰিক্সি হয় মোৰ ৰাতি হৈছে অলপ স্পীডত আহি আছে তাতে পূজাত গৈ দেখাম পূজা পোৱাৰ পিছত দেখাম এতিয়া মোবাইলটো ভিতৰত থৈ দিওঁ মানুহ আগত বহুত আছে এটা থৈ লওঁ এটা কাৰোবাৰ ঘৰত সোমাই দিবে থাকে দিয়াৰে কাৰোবাৰ ঘৰত সোমাই দিবি আগত মানুহ নাই এইখিনিতে থ'ব লাগিল মই মাতি ৰ বাইদেউ চাইকেলখন থ'ব পাৰিম নে চাইকেলখন থ'ব পাৰিম নে অঁ ঠিক আছে দিয়ক এই চাইডত থৈ হোটেল এই কৰোণাৰ কাৰণে এইগিলা হৈছে পানী টেপটো এৰি নিদিবি কেনে দিনে পূজা চাব আহিবলৈ সিহঁতে এইবাৰ পূজা চাব আহিবলৈ খেদা খাব লগা হৈছে এই জীৱন পাৱাৰ অফ কৰোণা এই ক'ত ফুৰি খেদা খাবি এতিয়া টাইম 9টা বাজিছে 9টা আমাৰ লাক বেয়া আছিল চাগে পূজাটো চালোঁ কিন্তু পূজাত দেউলীয়া দেখা নাপালোঁ এতিয়া ৰাতি হ'ল ঘৰত যাওঁ চাইকেল আছে না বঢ়িয়া যোৱে দেৰি হ'ল ফাৰ্ষ্ট টাইম ভাই পূজাত মানুহ চাব আহিছে বেলেগ এখন কিয় দুৰ্গা পূজাটো সেই একেই হয় কি যায় এটো গোহাই আছে চাবা দিয়া নাই মানে তো চাব লাগিব নিজে এইটো ৰাস্তা নে সাইড প্লেস সাইড 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 এতিয়া মই আপোনালোকক কৈ আছোঁ আমি চাব আহিছিলোঁ মনসা পূজা পছৰিয়াত আৰু আহিলোঁ প্ৰায় 8 কিলোমিটাৰ 10 কিলোমিটাৰমান চাইকেল চলাই কিন্তু আহি দেখা পালোঁ ইয়াতে কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন বান্ধি দিছে মানে
মানুহবোৰ খাম কাটি থাকিব দিছে যদিও মই দেখাইছোঁ টাইম স্লেপ বা স্পীড মোডত হয়তো আপোনালোকে দেখা পাইছে কিছুমান মানুহ বহুত বেছি মানুহ দেখা পাইছে গেডাৰিং হৈ থকা সেইকাৰণে ডিচিৰ পৰা অৰ্ডাৰ দিছে বুলি কৈছে যে 9টাৰ আগতে মানুহবোৰ যাব লাগিব আৰু যিবোৰ দেওধা আছে মানে দেউলা আছে সেইবোৰ আমি চাব নাপালোঁ এইখিনি সময়ত দেউলা পৰি যায় মানে কি হয় নাজানো সিহঁতে কৈছে যে এনি টাইমটো ভগৱান লাগি নাথাকে মই আগত যেতিয়া বনাইছিলোঁ মনসা পূজা তেতিয়া কৈছিলোঁ যে মই এইটোক লৈ বিশ্বাস কৰোঁ নকৰোঁ নাজানো মানুহে বহুতে বিশ্বাস কৰে আৰু বহুতে বিশ্বাস নকৰে সকলোৰে যিহেতু ধাৰণাবোৰ বেলেগ বেলেগ মই ইয়াতে এক্সপ্লেইন নকৰোঁ আমি এতিয়া ঘৰত যাই আছোঁ ভিডিঅ'টো যিহেতু অলপমান দীঘলীয়াই হ'ল চাগে মই নাজানো কিমান দীঘল হ'ল কি হ'ল যিমান পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ মন্দিৰৰ দৃশ্য ৰাস্তা আচ্ছা ভাই আমি যদি ইয়াতে পঢ়োঁ না গোটেইকেইটা বাকী ভিডিঅ'টো শেষ কৰোঁ যি দেখা পালে আন্ধাৰতটো গলে মিলাব নোৱাৰা আচ্ছা ভাই গলে মিলাও অ' নেতো মানুহ কিন্তু ঠিকেই হৈছিল কিন্তু আমি দেখাহে নাপালোঁ হে